দুখৰ ছালেৰে পিতায়ে এদিন এটা ঘৰ সাজিছিল। পিতাইৰ লঘনীয়া ৰাতিবোৰৰ ঘৰটো একমাত্ৰ সাক্ষী। দিনৰ বেলিটো শিতানত লৈ পিতায়ে ৰাতি সপোন দেখিছিল। বিনিদ্ৰ ৰজনীত পিতাইৰ উখহা দুচকুত ঘৰটোৱে কথা ক'ব ধৰিলে। উৰুখা ছাল উৰি লাহে লাহে ঘৰটো ঘৰ হৈ উঠিল। এদিন পিতাইৰ অশ্ৰুকণাত জন ফুটিল। দুহাতত সুগন্ধি আঁতৰ লাগিল। বুকুৰ ভিতৰেদি উশাহ এটাই উজাই দৌৰিলে। ঘৰটোৰ ভিতৰত পিতায়ে এটা সপোন আনি সুমুৱালে। মোৰ আই। ঢৌ তুলি তুলি নাচে বুকুখনি, ৰং দিলা বুকুতে মৰম। আয়ে বুকুৰ সমস্ত নীলিমা বাকি ঘৰটো সজীৱ কৰি তুলিলে। পিতায়ে আৰু এটা ঘৰ সাজিলে মোৰ আইৰ বুকুত। ময়ো এটি ঘৰ সাজিব বিচাৰো জানা, তোমাৰ বুকুৰ চুবুৰীত, ঠিক পিতাইৰ দৰে।